নমস্কাৰ বন্ধু-বান্ধৱীসকল, নাইন হেল্থ কেয়াৰ টিপছ আছামিজ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আলোচনাৰ বিষয় হৈছে ল' ব্লাড প্ৰেছাৰ ঘৰুৱা বন ঔষধে কেনেকৈ নৰ্মেলত ৰাখিব পাৰি। সাধাৰণতে আমাৰ দেহত তেজৰ পৰিমাণ কমি গ'লেও এই ৰোগ হ'ব পাৰে। আমাৰ দেহত পুষ্টিকৰ খাদ্য আৰু ভিটামিনৰ অভাৱ হ'লেও নিম্ন ৰক্তচাপ হ'ব পাৰে। এই ৰোগ হ'লে শৰীৰ দুৰ্বল হয়, মূৰ ঘূৰণি হ'ব পাৰে, চকুৰ দৃষ্টিশক্তি ক্ষীণ হ'ব পাৰে, শৰীৰৰ উত্তাপ কমি যাব পাৰে, হাত ভৰি ঠাণ্ডা হৈ যাব পাৰে, বুকু ধৰফৰ কৰিব পাৰে। এইবিলাক লক্ষণে যদি দেখা দিয়ে ডক্তৰৰ পৰামৰ্শ লোৱাটো ভাল। ল' ব্লাড প্ৰেছাৰ পুৰুষতকৈ মহিলাৰ বেছিকৈ হোৱা দেখা যায়। যেনে মহিলাৰ ডেলিভাৰী বা চিজাৰিন হোৱাৰ পাছত ল' ব্লাড প্ৰেছাৰ হোৱা দেখা যায়। ল' ব্লাড প্ৰেছাৰ নৰ্মেল হোৱা ঘৰুৱা বনৌষধিৰ বিষয়ে জানো আহক। আধা লিটাৰ গাখীৰত 2টা গাজৰ কাটি উতলাই সেই গাখীৰ খাব লাগে। এনেকৈ 30 দিন যদি আপুনি এই ঔষধ ব্যৱহাৰ কৰে সুফল পাব। এই ঔষধ ৰাতি ভাত খোৱাৰ পাছতে ব্যৱহাৰ কৰিব লাগে। 1 গিলাচ পানীত 1 চামুচ নিমখ মিহলি কৰি সেই পানী খাব লাগে। এই ঔষধটো মাথা ঘূৰাই থাকিলেহে এই ঔষধ খাব লাগে। সদায় এই ঔষধ ব্যৱহাৰ কৰিব নালাগে। আৰু এটা হৈছে অমলতা বুঢ়া আঙুলিটোৰ সমান কাটি পটাত থেতেলিয়াই 1 গিলাচ পানীত ৰাতি তিয়াই থৈ সেই পানী ৰাতিপুৱা গৰম কৰি খাব লাগে। এই ঔষধটো 3 মাহ ব্যৱহাৰ কৰিব লাগিব। অমলতা যদি আপুনি চিনি পোৱা নাই, অমলতাৰ বিষয়ে মোৰ চেনেলত ভিডিঅ' দিয়া আছে, আপুনি চাই ল'ব পাৰিব। আৰু এটা মানিবলগীয়া কথা হৈছে ছিজনৰ ফল মূল, সেউজীয়া শাক পাচলি আৰু পুষ্টিকৰ খাদ্যবিলাক খাব লাগে। আৰু ছাগলীৰ ঠেং চুপ হিচাপে খালে আপুনি সোনকালে আৰোগ্য হ'ব। শেষত আপোনালোকলৈ অনুৰোধ, যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। আজিলৈ ইমানেই, ধন্যবাদ।